মুছলমানসকল অসমত কেইবাটাও থাপত আহিছিল, কেইবাটাও ষ্টেপত আহিছিল। এতিয়া চাওক, প্ৰথমতে মুছলমানসকল আহিছিল আমাৰ অসমত ৰাজনৈতিক ফালৰ পৰা। আমাৰ অসমত ৰাজনৈতিক ফালৰ পৰা যেতিয়া অসমত মুছলমানসকল আহিছিল, তেতিয়া ৰাজতন্ত্ৰ হিচাপে আহিছিল। কাৰণ আমাৰ অসমত তেতিয়া বহুতো খনিজ সম্পদ, কৃষিৰ ফালে, সব দিশৰ ফালে আমাৰ অসমখন বহুত উন্নত আছিল। উন্নত বুলি ক'লে এনেকুৱা উন্নত নহয় যে আজি যেনেকুৱা আধুনিকভাৱে উন্নত হৈছে তেনেকুৱা নহয়। যেতিয়া প্ৰাকৃতিক সম্পদৰ ভঁৰাল আছিল আমাৰ অসমখনত বেছি প্ৰাকৃতিক সম্পদ পোৱা গৈছিল, অৰ্থাৎ খনিজ সম্পদ পোৱা গৈছিল। কৃষি শস্যৰ বাবে উপযোগী জলবায়ু মাটি আছিল, যাৰ ফলত যিসকল ৰজাই নেকি আমাৰ অসমৰ ফালে চকু মিলি চাইছিল যে অসমত এনেকুৱা ভাল জলবায়ু আছে, ভাল সম্পদ আছে, তেতিয়া সেই ৰজাসকলে অসমত আহি এটাক কৰিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ আমাৰ মুছলমান জনগোষ্ঠীৰ যি মোগল সাম্ৰাজ্য এটা আছিল, সেই মোগল সাম্ৰাজ্য আহি খলজী আৰু আহোমসকলৰ লগত বিশেষ যুদ্ধত লিপ্ত হৈ গৈছিল আৰু অসমখন দখল কৰি লৈছিল।